সেইবোৰ বিজনেছ টেকটিক তুমি নুবুজিবা নিজৰ ঘৰৰ বিজনেছখিনিয়ে চম্ভালিব নোৱাৰিলা সেইবোৰত মাথা মাৰি তুমি লাভ নাই তুমি মাত্ৰ মা আৰু ৰঞ্জনক বুজোৱা বাকীখিনি মই চম্ভালি ল'ম ৰংপুৰৰ প্ৰজেক্টটো আমি পাম নে নাই চিন্তা কৰিব নালাগে ক'ত কিমানত কৰিব সেইটো মই আপোনালোকক দি দিম খালি মোৰে পেটটো ভৰি থাকিলেই হ'ল সিদিনা ছোৱালীজনীক বৰ বেছিকৈ গালি দিলোঁ নেকি কথাটো যি দেখিছোঁ বেয়া হৈছে তাই চাগে দুখ পাইছে তুমি তাইক কথাটো কৈছিলা নেকি ৰ'ব কেনেকৈ কওঁ তাই যিহে কামত ব্যস্ত তেনেকুৱা তাই কথা ক'লে খংহে উঠিব মই ভাবি বুজি পেলাই সময় সুবিধা মিলাই কথাখিনি কওঁ अभी तक लेकिन मेरा पैसा मुझे मिला नहीं है खर्चा हमको भी चलाना है सरकार अभी अगर पुलिस वुलिस के हाथ लग गया ना अगर मैं तो अब परेशानी में आ जाओगे याद रखना थोड़ा सा কিবা গালি পাৰিলেও বেয়া নাপাবা দিয়া তাৰ খংটোহে বেছি মনটো কিন্তু বৰ ভাল কথাবোৰ একেবাৰে ধৰিয়ে নাথাকে মই বুজি পাইছোঁ আপুনি টেনশ্যন নল'ব অঁ বা ক ক'ত আছ তই মই অলপ বজাৰ কৰিবলৈ আহিছিলোঁ তই এনেকৈ অকল বজাৰ কৰি থাকিলে এফালে মোৰ প্লেনে হৈ থাকিব তই কোৱাৰ দৰেতো মই কৰি আছোঁ ৰঞ্জন দাই ইমান কথা নকয় তই এনেকৈ ক'লে নহ'ব নহয় কামবোৰ কৰি যাব লাগিব তই এটা কাম কৰ নহ'লে তই দুদিনমান থকাকৈ ইয়ালৈ গুচি আহ বাকীবোৰ মই চম্ভালি ল'ম ঠিক আছে বা এতিয়া চাম ক'ৰ পানী ক'লৈ যায় এতিয়াহে মই আচল খেলখন খেলিম I'm really sorry. নাই একো নাই মই আসলতে মোবাইলটোলৈ চাই অন্যমনস্ক হৈ আহিছিলোঁ তুমিতো ইয়াক লগ পোৱা নাই নাই এয়া হ'ল সুৰুজ শইকীয়া আমাৰ অফিচৰ মষ্ট এফিচিয়েণ্ট এমপ্লয়ী গোলাঘাটত কিবা ছাইট ভিজিট কৰিব গৈছিলে সেইকাৰণে চাগে তুমি লগ পোৱা নাই কি যে কৈ নিৰঞ্জন দা মই কেৱল নিজৰ কামখিনি কৰি আছোঁ ডেটছ ইট মোৰ সৌভাগ্য আপোনালোকৰ নিচিনা মানুহৰ পৰা মই কাম শিকিব পাৰিম নাই তেনেকুৱা একো কথা নাই তোমাৰ নামটো নন্দিনী আচ্ছা সুৰুজ মোহিনী ফাৰ্মছৰ ফাইলটো মই চাই আছিলোঁ দুই এটা পইণ্ট বুজি পোৱা নাই কাইণ্ডলি মোৰ কেবিনত আহি বুজাই দিবা চিয়'ৰ নন্দিনী ৰখা আহিছোঁ বাৰু মোৰো দুটামান কাম আছে আহিছোঁ ঠিক আছে নন্দিনী বঢ়িয়া নাম আনে যোৱা বাটে নযোৱা
প্লেনটো বেয়া নহয় মিছেছ বৰুৱা। যদি ছাকচেছ হৈ যায় আমাৰতো গোটেই প্ৰব্লেমেই ছল্ভ হ'ব। কিন্তু আগৰ দৰে যদি মিছেছ বৰুৱা এইটো ফেইলৰ হৈ যায় তেতিয়া? নাই নাই, এইবাৰ তেনেকুৱা একো প্ৰব্লেম নহয়, কাৰণ মই জানো এইবাৰ আমি ছাকচেছ হ'মেই। যোৱাবাৰ অলপ খৰখেদা হৈছিলে, কিন্তু এবাৰ সময় লৈ কামবোৰ কৰিম। এইবাৰ আমি সফল হ'মেই। তেনেহ'লে ছাৰ, এইবাৰ যি দেখিছোঁ ভালেই। এইবাৰ আমি সঁচাকৈ ছাকচেছ হ'ম। ঠিকেই কৈছা মনিকা। পিছে আপোনাৰ হাজবেণ্ডে এইবোৰ কথা জানেনে নাই? নাই নাই, তেওঁক একো ক'ব নোৱাৰি। তেওঁক ক'লে সকলো প্লেন শেষ। তেওঁ এজন মূৰ্খ, তেওঁক এইবোৰ ক'ব নোৱাৰি। বুজিছোঁ। বাকী প্লেনটো ছাকচেছ হোৱাৰ পিছত আপুনি আমাৰ ডিলটো নাপাহৰেতো? কি যে কয় মিছেছ বৰুৱা, অফক'ৰ্ছ, কিয় পাহৰিম। ৰ'বাচোন, মোৰ ভৰিখন বিষাইছে, খুৰা আহিলে যাবা। হ'ব দিয়া, মোৰ লগত ব'লা, মই তোমাক লৈ যাম। নালাগে দিয়া, তুমি আমনি পাবা। একো নহয়, মই পাৰিম, মোৰ একো প্ৰব্লেম নাই। ঠিক আছে দিয়া। কিনো ভাবি আছে নিৰঞ্জন দা? আজি ৰংপুৰৰ টেণ্ডাৰটো ওলাইছে নহয়, তাকে ভাবি আছোঁ। সেইটোনো আৰু কি ডাঙৰ টেনশ্যন, বৰুৱা এণ্ড ছান্স কোম্পানীয়ে পাবই। আৰু আমাৰ কোম্পানীৰ যি ভাল ৰেকৰ্ড, আমি নাপাই কোনে পাব? বেটি, সেইটোৱেতো টেনশ্যন হৈছে। যদি বৰুৱা এণ্ড ছান্স কোম্পানীয়ে পাই যায়, মোক আশীষ চলিহাই জীয়াই জীয়াই মাৰি। কি যে পাল্লাত পৰিলোঁ, এই লোভেই পাপ, পাপেই মৃত্যু। নিৰঞ্জন দা মাৰি পেলাব। কি মানে আমাৰ ছাৰে টেণ্ডাৰটো নাপালে বখলিয়াই পেলাব। অঁ মা, কোৱা। আজি তোৰ দেৰি হ'ব নেকি? মই অলপ বাহিৰত আছোঁ, দুটামান ফাইল অফিচত জমা দি যাব লাগিব, অলপ দেৰি হৈ যাব। হয় নেকি? তোৰ বেছি দেৰি হ'লে তই ফোন এটা দেউতাৰলৈ কৰি দিবি, দেউতাৰে গৈ লৈ আহিবগৈ। নালাগে মা, মই ৰেপিড' বা অ'টোত গুচি যাম, তুমি চিন্তা কৰিব নালাগে। হ'ব দে। দিয়া। মা বহুত ভাল হয় চাগে? অঁ, চবৰে মাক ভাল হয়, তোমাৰো মা ভাল হয়। মোৰতো মা নাই। আইতা কৈছে মা তাৰা হয় স্কাইত আছে। আজি বোলে আয়ুষক নন্দিনীয়ে ফুৰাবলৈ লৈ গৈছিলে? অঁ, তাতে কি হ'ল? তুমিওতো ফুৰাবলৈ লৈ যাব পাৰিলাহেঁতেন। তুমি কি ক'ব খুজিছা? মই মোৰ কাম বাদ দি আয়ুষক ঘূৰাই ফুৰাব লাগে? তুমি গৰম হৈছা কিয়? মই কথাটোহে কৈছোঁ। তুমি কি ক'ব বিচাৰিছা মই ভালকৈ জনা আছে। তোমাৰ মুখত এটা আৰু পেটত এটা। ইমান বছৰে তোমাক জানিবলৈ আৰু মোৰ বাকী নাই, মিষ্টাৰ নিলয় বৰুৱা। তুমি কথাটো একদম বেলেগ চেঞ্চত লৈ আছা। মই কথাটো এইকাৰণে কৈছিলোঁ, কাৰণ তেনে কৰিলে মা আৰু ৰঞ্জনে ভাল পালেহেঁতেন। মাক নোহোৱা ল'ৰা এটা, মায়েতো অনুভৱ লাগিয়ে থাকে। এইকেইদিন মাৰ গাটো বেয়া কাৰণেহে। ইমান দিনেতো নাতিনীয়ে একো চুবই দিয়া নাছিলে, এতিয়া আৰু নতুনকৈ মই মৰম বিলাব নোৱাৰোঁ। আৰু শুনা, মই বহুত বিজি, 3টা এছ'চিয়েশ্যনৰ ছেক্ৰেটেৰী মই। মোৰ বহুত কাম থাকে, আৰু তোমাৰ এইবোৰ কথাত মই মূৰ গৰম কৰি থাকিব নোৱাৰোঁ। হেল্ল', অঁ মিছেছ হাজৰিকা। হা, চিয়'ৰ মনত আছে, কিয় মনত নাই? চিয়'ৰ যাম।
প্ৰাইম মিনিষ্টাৰ চাগে ইমান বিজি নহয় যিমান আমাৰ এখেত বিজি। চবেই কেঞ্চেল কৰি দি আছে। কত সপোন কত আশা থমকি ৰয় সকলো বাট, তুমি বাৰু বুজিবানে কিমান আছে দুখৰ আবেগ। সকলোৰে শুনো মাথো, সকলোৰে শুনো মাথো, আছে মৰহি মন মোৰ, ধুমুহাতি বাজিছে সুৰ, তথাপি তুই মন আজি ভাগি হেৰাই যোৱা নাই। হিয়াৰ মৰম মুকুতা হৈ আহিবা জীৱনলৈ, হিয়াৰ মৰম মুকুতা হৈ আহিবা